হেল্ল' গাইজ, আজি আমাৰ মাজত জনপ্ৰিয় অভিনেত্ৰী আংগুলতা বাইদেউ উপস্থিত আছে। তো তেওঁৰ পৰা কিছুমান মন্তব্য ল'ম। বলকচোন বাইদেউ, আপোনাৰ ছবি জগতৰ অনুভৱ কেনেকুৱা, আপুনি সেইটো জানিলে ভাল পাম নিশ্চয়। প্ৰথমতেতো কেজি আছামিজ খুব ভাল পালোঁ তোমালোকক লগ পাই। আৰু বহু দিনৰ মূৰত মানে আজি MLA হোৱাৰ পিছত কোনোবাই অভিনেত্ৰী বুলি এনেকৈ ৰাইজৰ আগত চিনাকি কৰাই দিছে, সেইকাৰণে আনন্দিত হৈছোঁ। আৰু বৰ্তমান সময়তো জনসাধাৰণৰ কাৰণে ওলাই আহিছোঁ, গতিকে ৰাইজৰ কামেই কৰি আছোঁ। ছবি জগতৰ ফালে অকণমান পিছ দিয়াৰ নিচিনা হৈছে। তথাপিতো কিবা এটা ভাল কাম কৰি আছে আপুনি ৰাইজৰ কাৰণে। হয়, এইখনো এখন বাস্তৱ ছবিৰ নাটক বুলিয়ে ক'ব পাৰি, আৰু জীয়া ছবি এখন খালি। গতিকে কেতিয়াবা কোনোবা মুহূৰ্তত মনত পৰে, কেমেৰা ডিৰেক্টৰ হওক চব এই বস্তুবিলাক মনত পৰে। তাৰপিছত যেতিয়া আকৌ সমষ্টিৰ মানুহৰ কিবা এটা ফোন আহে যে অসুবিধা হৈছে, তেতিয়া আকৌ সেই জীয়া ছবিখনলৈ গুচি যাওঁ। গতিকে যা হওক, তথাপিতো সুখে দুখে সকলোৱে মিলি সমষ্টিৰ কাম কৰিবলৈ পাৰিছোঁ, খুব আনন্দিত। এইটো বহুত ভাল কথা। আৰু আপোনাৰ প্ৰথম যেতিয়া মুভি লাইনত আহিছিল, কেনেকুৱা অনুভৱ হৈছিল আপোনাৰ? আচলতে কেতিয়াবা ছবি জগতত আহিম, কেতিয়াবা ৰাজনীতিত আহিম, এনেকুৱা ধৰণৰ আচলতে কোনো ধৰণৰ পৰিকল্পনা নাছিল। ডান্স কৰিছিলোঁ আগতে, অভিনয় লাইনত আহিম বুলিও ভবা নাছিলোঁ। আৰু কালক্ৰমত ডান্সৰ জৰিয়তে অভিনয়ৰ ক্ষেত্ৰলৈ গুচি আহিলোঁ। আৰু অভিনয়ৰ ক্ষেত্ৰত আহি মই সঁচাকৈ বহুত আনন্দিত আৰু গৌৰৱান্বিত, কাৰণ এই এখন ক্ষেত্ৰ আছে সাংস্কৃতিক ক্ষেত্ৰ, আৰু এখন আছে খেলৰ পৃথিৱীখন। এই দুখনেই হৈছে একদম স্বচ্ছ বুলি কয় যে, স্বচ্ছ নিকা ভাৱমূৰ্তিৰ এখন পৰিৱেশ। এটা ইয়াত মানুহে কোনো ধৰণৰ মানে ইয়াতে ষড়যন্ত্ৰ বা এনেকুৱা ধৰণৰ নাই, নিকা এখন যি এই দুটা মাধ্যমৰ জৰিয়তে সমাজখনক একগোট কৰিব পাৰি। আজিকালি এই দুটা মাধ্যম বহুত ডাঙৰ বহুত ষ্ট্ৰং, বহুত শক্তিশালী। গতিকে এনেকুৱা দুই মাধ্যমৰ ভিতৰত এটা মাধ্যমত মই নিজকে সমৰ্পণ কৰিব পাৰিছোঁ, সেইকাৰণে মই সদায় ঈশ্বৰৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম। যদিও মোৰ ঘৰখনত তেনেকুৱা ধৰণৰ সাংস্কৃতিক পৰিৱেশ নাছিল, দেউতাই যদিবা নাটক কৰিছিল যদিও বহুত বছৰ আগত। গতিকে এইটোৱে মই অনুভৱ কৰোঁ যে যেনেকৈ নহওক আমাৰ ঘৰবিলাকো সাংস্কৃতিক কেন্দ্ৰৰ নিচিনা এটা গঢ় লৈ উঠিব লাগে। সেইটোৱে আজি সাংস্কৃতিক কেন্দ্ৰ আছে, গঢ় লৈ উঠে। আৰু আপোনাৰ ইমান ডাঙৰ অভিনেত্ৰী হিচাপে আমি গোটেই অসমবাসীয়ে পাইছোঁ, বা আমি নিজকে যে প্ৰাউড ফিল কৰোঁ, আমি আপোনাৰ অভিনেত্ৰী হিচাপে পাইছোঁ। মই নাজানো সেইটো কিমান বেছি গৌৰৱ কৰে অসমৰ মানুহে লৈ, কিন্তু মই অসমত জন্মগ্ৰহণ কৰি মই বহুত গৌৰৱান্বিত, কাৰণ আমি অসমীয়া। আৰু অসমত যিটো শক্তি আছে, অসমত যি বৰলুইতৰ যিটো শক্তি, গুৰুজনাৰ যিটো শক্তি লৈ পেলাই আমি ইয়াতে চবেই জন্মগ্ৰহণ কৰিছোঁ। আৰু বিশেষকৈ মই আৰু বেছি সৌভাগ্যশালী যে মই ভটদ্ৰা য'ত গুৰুজনাৰ জন্ম ক্ষেত্ৰ বুলি কোৱা হয়, সেই গুৰুজনাৰ জন্মস্থানৰ পৰা প্ৰতিনিধিত্ব কৰিব পাইছোঁ। গতিকে সেই পবিত্ৰ ভূমিত থাকি তাত ৰাইজৰ সেৱা কৰাটোৰ মানে কথাই বেলেগ, সেইটো সুকীয়া বেলেগ। সেইটোৱে। আৰু আপোনাৰ সৰুকালি কিছুমান অনুভৱ ক'ব বিচাৰে নেকি? সৰুকালি কিছুমান স্কুলত, কোনখন স্কুলত পঢ়িছিল? মই নলবাৰী মানে স্কুল কলেজ তাতে শেষ কৰিছিলোঁ, মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠ আৰু এইফালে মহাবিদ্যালয়। আৰু তাৰে এটা দুষ্টামি বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিম। দুষ্টামি স্কুলত কৰা দুষ্টামি আচলতে মই তেনেকুৱা ইমান দুষ্টামি নাছিল, কিন্তু ক্লাছ 9 মানত থাকোঁতে তেতিয়া মানে কি হয়, খুব মানে ক্লাছ 9-10 মানত খুব প্ৰেমৰ প্ৰস্তাৱবিলাক খুব দি থকা সময় থাকে ন। সেইটোতো হয়ে। সেইখিনি সময়ত মোৰ এটাই আছিলে, বাকীবিলাকে কোনোবা প্ৰেমত পৰি থাকে, কিবা কৈ থাকে, মোৰ সেইটো এম নহয়। মোৰ কথা হৈছে চিঠিখনৰ লগত যে গিফ্টটো দিয়ে, সেই গিফ্টটো লওঁ আৰু চিঠিখন নলওঁ। চিঠিখন পিছত, সেইটো তাত বেলেগ একো লিখা নাথাকে, তুমি মোক ভাল পোৱা নাই, এনেকৈয়ে থাকিব। গতিকে চিঠিখন মই আৰু এটা কথা নিদিওঁ, বস্তু কিবা দিলে সেইটো ৰাখি থৈ দিওঁ। আৰু চিঠিত যিটো প্ৰেমৰ অনুভূতি হয়, সেইটো এটা বহুত বেলেগ আগৰ দিনৰ। আজিকালি মোবাইলত বাৰু সেইটো আমি আচলতে চিঠিৰ সেই তেতিয়া যদিও দিছিল, খুব কম সংখ্যক দিছিল। আৰু সেইটো একচুৱেলি প্ৰেমৰ চিঠি বুলি ক'লে তেতিয়া খুব ভয় খাওঁ। মানে প্ৰেমৰ চিঠি আহিলে মাৰ মুখখন, দেউতাৰ মুখখন মনত পৰে। বাপৰে বাপ, ঘৰত গম পালেতো দিব। গতিকে সেইকাৰণে চিঠিখনৰ পৰা সাংঘাতিক দূৰত থাকোঁ। বস্তু কি আনিছ তই? কেতিয়াবা বক্স দিয়ে, জ্যামিতি বক্স দিয়ে, কেতিয়াবা মানে কিবা বুক দিয়ে, এনেকৈ দিয়ে। তো বস্তু লোৱাত কি আপত্তি আছে, গিফ্ট চবকে দিব পাৰে। গতিকে লেটাৰখনৰ পৰা দূৰত, কিন্তু বস্তুৰ পৰা বহুত ওচৰত। গতিকে সেইখিনি সময়ত মোৰ তেনেকুৱা আছিলে। বাকীবিলাকে কি কৰিছিলে কথা নাই, গিফ্ট লোৱাত মই এক্সপাৰ্ট আছিলোঁ সেইটো সময়ত। ভাল দুষ্টামি আপোনাৰ নাজানো, কিন্তু এতিয়া ভাবিলে হাঁহি উঠে। আৰু তেতিয়াৰ সেই ল'ৰাবিলাক এতিয়া ডাঙৰ হ'ল, এতিয়া সিহঁতক ক'ৰবাত দেখিলে, ফেচবুকত দেখিলে হাঁহি উঠে। ধন্যবাদ আংগুলতা বা। আমি আৰু এটা আপোনাৰ পৰা মন্তব্য জানিব বিচাৰিম। আপুনি ছবি জগতলৈ বেক কৰিব নে নকৰে? পাব্লিকে বহুত বিচাৰি আছে।
ৰাইজে বিচৰাটো মোৰ কাৰণে খুব সৌভাগ্যৰ কথা কিন্তু এই মুহূৰ্তত একো ক'ব পৰা নাযায় এই কাৰণে কাৰণ মই জীৱনত কেতিয়াবা ৰাজনীতিৰ ক্ষেত্ৰখনত ভৰি দিম সেইটোও মই জনা নাছিলোঁ গতিকে এইটো কপালত লিখা আছিল ৰাইজৰ ক'ৰবাত আশীৰ্বাদ আছিল গতিকে তেনেকুৱা হৈ গ'ল এতিয়া 2টা বছৰৰ পিছত আৰু কি হয় মই একো গম নাপাওঁ কাৰণ মোৰ কাৰণে গোটেই এইটো এটা নাটকীয় পৰিৱৰ্তনৰ নিচিনা হৈ গৈছে পট পৰিৱৰ্তন কিন্তু যিহেতু তেজত সেই মানে কি অভিনয়ৰ এটা আছে গতিকে ডেফিনেটলি ক'ৰবাত ঈশ্বৰে হয়তো আকৌ অভিনয় ক্ষেত্ৰখনত নিশ্চয়কৈ লৈ যাব বুলি মোৰ বিশ্বাস আছে আমি আশা কৰিম আপোনাক দেখা পাম বুলি আকৌ পৰ্দাত নিশ্চয় আৰু মোক খুব ভাল লাগে যেতিয়া জুণ্ডা ইমান গুণ্ডা বাকৰ পুতেকৰ নিচিনা ছবি আকৌ মানুহে চাবৰ কাৰণে হেঁপাহ কৰে মোক প্ৰায়ে এতিয়াও বাকৰ পুতেক চাই মানুহে ফোন কৰে যে আপুনি কাইণ্ডলি আৰু আহক না আহি পেলাই এনেকুৱা এখন ছবি আমাক আৰু এখন গিফ্ট দিয়ক চ' ভাল লাগে তেতিয়া ভাবিলে গতিকে মই নাজানো মোৰ কি লিখা আছে কপালত কিন্তু মোৰ এটা বিশ্বাস আছে যে ঈশ্বৰ ক'ৰবাত নক'ৰবাত আকৌ মিলাবগৈ বাকৰ পুতেক মুভিখন বাপৰে ঐ গানটো শুনিলে একদম এনেকুৱা লাগে পুৰা মনত পৰি যায় আপোনালোকে মোৰো এটা মানে খুব সুন্দৰ জীৱনৰ আটাইতকৈ বহুতকেইখন চিনেমা কৰি তাৰ ভিতৰত অন্যতম এইখন আৰু এই ছবিখনে সঁচাকৈ মোক বহুতখিনি মোক সহায় কৰিছে ধন্যবাদ থেংক ইউ আপুনি ইমানখিনি সময় দিয়াৰ কাৰণে থেংক ইউ আৰু আপোনালোক সকলোকে মই বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিটো সময়ত আমাৰ অসমত যুৱ প্ৰজন্মক আমাক ভৱিষ্যত বুলি কোৱা সেইখিনি সময়ত আপোনালোকে এটা চেনেলৰ মাধ্যমেদি সাংস্কৃতিক ক্ষেত্ৰ হওক বা যিকোনো ক্ষেত্ৰৰ মানুহক লৈ পেলাই আপোনালোকে যিটো আৰম্ভ কৰিছে যে এইটোৰ এটাই উদ্দেশ্য হৈছে যে সমাজখনক আপোনালোকে এটা ছবিবিলাক আমাৰ যিবিলাক বিশিষ্ট ব্যক্তি আছে তেখেতসকলৰ আদৰ্শবিলাক আপোনালোকে যুৱ প্ৰজন্মৰ মাজত লৈ যাব লাগে গতিকে এই যিটো প্ৰচেষ্টা আছে প্ৰচেষ্টাক আপোনালোকক বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ চেনেলটোৰ ওপৰত অলপমান কিবা কৈ দিব বিচাৰে নেকি ক্ৰেজি আছামিজ ক্ৰেজি আছামিজ সঁচাকৈ মানে ফাৰ্ষ্ট টাইম বহুত চেনেলৰ নাম শুনিছোঁ কিন্তু এইটো মানে এনেকুৱা ধৰণৰ মই নিজে মানে ক্ৰেজি হৈ গৈছোঁ যে এইটো ইমান সুন্দৰ গতিকে মোৰ ফালৰ পৰা অফুৰন্ত শুভেচ্ছা দিছোঁ দেই ধন্যবাদ ঠিক আছে Mais avant tout, fais bouger la tête. হেল্ল' গাইজ গুৱাহাটীত এটা নতুনকৈ কেবি ফটোগ্ৰাফাৰ খোলা হৈছে আপোনালোকে যদি বিয়া কথা ভাবে যে ৱেডিং পাৰ্টি এনে ফটোশ্বুটৰ কাৰণে আপোনালোকে তেওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰে তেওঁলোকৰ নাম্বাৰটো আমাৰ তলত দিয়া হ'ল আপোনালোকে কণ্টেক্ট কৰি ল'ব